Hello friends, welcome to our blog. আজি আমি আপোনালোকক এটা ধুনীয়া ৰিজৰ্ট দেখাম যোনটো ডিব্ৰুগড়ত আছে। বলকচোন চাও। মই আছো বৰ্তমান ক'ত গম পাইছে নে আপোনালোকে কি ধুনীয়া লাগিছে আহি পেলাই এখন ৰিজৰ্ট হয় ডিব্ৰুগড় আৰু এখন ৰিজৰ্টৰ বিষয়ে সবেই জানে এছএম ৰিজৰ্টত আছো চলো আহক আজি মোৰ ব্লগত দেখাম এছএম ৰিজৰ্ট লেটস গো HM আহিলো ফাইনালি বহুত দিনৰ পৰা ভাবি আছিলা ন yes এটা কি অৰ্ডাৰ কৰিলা পাস্তা দেখাই দিয়া সবকে দেখাই দিয়া কি খাব লৈছো দিয়া দিয়া ভোক লাগিছে এইটো তো হৈ গ'ল তোমাৰ গাৰ্লিক ব্ৰেড yes মানে একচুয়ালি মই এইটো গাৰ্লিক ব্ৰেডৰ কাৰণেহে অৰ্ডাৰ কৰিলো কিন্তু একচুয়ালি এইটো মই ভাবাটো নহয় হয় একচুয়ালি পাস্তাটো বেলেগ দিছে চীজ যে এটা একচুয়ালি চীজ এটা একচুয়ালি পনিৰ হয় গোটে পনিৰ আহিব একচুয়ালি আমি অৰ্ডাৰ দিওঁতে ভুল কৰিলো আমি যে সেই পাস্তাটো দিছো ন এইটো পনিৰৰ কিবা এটা দিছিলো আমি হয় মানে ইমান দিনৰ পৰা যোনটো খাম বুলি ভাবি আছিলো সেইটোকে দিয়া হলে ভাল আছিলে এক্সপেৰিমেন্ট কৰিলে এনেকুৱাই হয় খালা খালো ফিনিশ খালা কেনেকুৱা পালা মজা লাগিলে নতুন আইটেম এটা বাহিৰৰ খানা খালেও আমি অসমীয়া মানুহ ন ভাত কেইটামান খাই দিয়ে বাহ কি ধুনীয়া গীতা বজাই আছে শুনি ভাল লাগিছে এতিয়া বাজিলে ৰাতি 10টা বজাত আৰু 10টা বজাত মই আছো মোৰ ৱাইফ আছে আমি আছো এছএম ৰিজৰ্টত আৰু এপিনে গীতা বজাই আছে বেক সাইডে আছো এটা ধুনীয়া এটা ৱাটাৰ ফাউন্টেন আছে বলক আহক দেখাও আপোনালোকক কি ধুনীয়া লাইটিং ওয়াও মজা লাগিছে এনভায়ৰনমেন্টটো এপিনে গান লাইভ মিউজিক চলি আছে আৰু এপিনে পানী সাউন্ডটো বিৰাট ভাল লাগে ন কেনেকুৱা লাগিছে তোমাক ইয়াত আহি ধুনীয়া লাগিছে ইয়াত বহি বিৰাট ভাল লাগিছে মুখৰ আগত আছে পানী নজাৰা ৱাটাৰ ফাউন্টেন ইয়াতে খাই ভাল লাগিব চাই মজা লাগিছে ন সঁচাকে বহুত ধুনীয়া লাইটিং চোৱা না তাকে আৰু মানে পানী সাউন্ডটো মজা লাগিছে ন দিনত আহিলে যে আৰু ভাল লাগিলে হয় নাই এতিয়াও ভাল লাগিছে আৰু মানে জুবিনৰ গান লগাই আছে এপিনে চিলড্ৰেনছৰ পাৰ্ক আছে এইখনে আছে মই আছো বৰ্তমান এছএম ৰিজৰ্টত আৰু ইয়াত গৈ ভাল লাগিছে ৰিলেক্স ধুনীয়া মজা জেগা ধুনীয়া গান লগাই দিছে আৰু এনেকৈ ফূৰ্তি ফাৰ্তা কৰি আমি আহি পালোঁ ঘৰ আৰু এছএম ৰিজৰ্টত দেখালোঁ আপোনালোকক চাই কেনেকুৱা পালে ভিডিঅ'টো কমেণ্ট কৰি জনাব টিল দেন টেক কেয়াৰ বাই বাই আকৌ আহিম নতুন এটা ব্লগ লৈ